Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এইটো হ'ব গৈ আছে মোৰ মলদ্বীপছৰ শেষৰটি ভিডিঅ'। বেয়া লাগিছে আজি আমি ইয়াৰ পৰা যামগৈ আৰু এতিয়া বাজিছে 8:30 10টা বজাৰ আমাৰ চেক আউট আছে গতিকে আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ওলাই গৈছোঁ ৰুমৰ পৰা আৰু আজি ব্ৰেকফাষ্টত আছিল এয়া তাৰ পিছত দুয়ে ব্ৰেকফাষ্ট কৰি আমাক বাগি নিবলৈ আহিল এয়া বাগিত আমি গৈ আছোঁ আমাৰ লাগেজখিনি তেওঁলোকে আগতেই শিফট কৰিলে আৰু আমাক স্পীড বোটৰ থ্ৰেদি লৈ যাব এয়াৰপৰ্টলৈ কিন্তু আজি বতৰটো বহুত বেছি বেয়া ৰাতিপুৱাৰ পৰা একলেঠাৰে বৰষুণেই দি আছে আৰু সেইবাবে আমাৰ স্পীড বোটখন য়েলো এলাৰ্ট দি থোৱাৰ কাৰণে আমি অলপ ৱেটিং কৰিব লগা হ'ল আমি প্ৰায় 1-1.5 ঘণ্টা আমি বহিব লগা হ'ল আৰু এই চেণ্টাৰ টেবুলখন দেখিছেনে ইয়াত বালি আৰু কোৰেল দি ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছিল দেখি খুব ভাল লাগিল তাৰ পিছত এই আমাক বাগিত লৈ গৈ আছে স্পীড বোটৰ ওচৰলৈ কিন্তু বৰষুণ যে একেবাৰে এৰিয়ে দিয়া নাছিল বৰষুণ দিয়ে আছিল আৰু স্পীড বোটত আমাৰ লগত আৰু দুটা কাপল গৈছিল আৰু স্পীড বোটৰ এক্সপিৰিয়েঞ্চটো ক'বলৈ গ'লে বহুত বেছিয়ে ভয়ানক আছিল ইয়াৰ আগৰ ভিডিঅ'টোত যে মই দেখাইছিলোঁ দুখন জাহাজ কেনেদৰে গৈছিল আৰু আমাৰ স্পীড বোটখনো ঠিক তেনেদৰে গৈছিল আৰু মই বহুত বেছি ভয় খাইছিলোঁ একেবাৰে প্ৰায় কান্দিয়ে গৈছিলোঁ আৰু ভগৱানৰ নাম লৈ যেনে তেনে এয়াৰপৰ্ট পালোগৈ আৰু নমাৰ পিছত মোৰ অৱস্থাটো দেখিছেনে পুৰা চকু মুখ সোমাই গৈছিল কিন্তু একো নাই বাৰু তেওঁলোক বহুত এক্সপিৰিয়েঞ্চ হয় তথাপি হাৰ্ট পেচেণ্ট মানুহৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে তাৰ পিছত আমি গৈ পালোঁ মালে এয়াৰপৰ্ট আৰু এয়া মালে এয়াৰপৰ্টত আমাৰ চেকিং হৈ আছে আৰু ফাইনেলি আমাৰ ফ্লাইটখন যাবলৈ সাজু হ'ল তেতিয়াও এৰাই নাছিল এয়া দেখিছেনে বৰষুণ দিয়ে আছে আজি বতৰটো কি হ'ল নাজানো আৰু ৰাতিপুৱাৰ পৰা একেলেঠাৰে বৰষুণ আৰু বৰষুণ তাৰপিছত এইখন দেখিছেনে এইখনেই হ'ল মালে চিটিখন য'ত আমি ভিজিট কৰিব নোৱাৰিলোঁ কিন্তু ইয়াতো চাবলগীয়া বহুতখিনি বস্তুৱেই আছিল লোকেল মাৰ্কেটসমূহ আমাৰ চাবলৈ মন এটা আছিল কিন্তু আমি সময়ৰ অভাৱৰ কাৰণে নোৱাৰিলোঁ আৰু এইখনেই হৈছে মালে চিটিখন আৰু আপোনালোক যদি মালদ্বীপছ আহে মালে চিটিখন কিন্তু এবাৰ নিশ্চয় ভিজিট কৰিব ইয়াতো চাবলগীয়া বহুতখিনি বস্তুৱেই আছে আৰু বহুতখিনি মেমৰিজ লৈ পেলাই আমি মালদ্বীপছৰ পৰা বিদায় ল'লোঁ সঁচাই বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলোঁ আপোনালোকেও আহক ফ্ৰেণ্ডছ ফেমিলিৰ লগত আৰু ইয়াতে আহি সঁচাই বহুত বেছি ভাল পাব ইয়াৰ মানুহখিনি বহুত ফ্ৰেণ্ডলি হয় আৰু আপোনালোকে যদি কিবা জানিব বিচাৰে এই ট্ৰিপটোৰ বিষয়ে মোক কমেণ্ট বক্সত জনাব মই ইয়াৰ কাৰণে এটা ভিডিঅ' নিশ্চয় প্ৰস্তুত কৰিম আপোনালোকৰ কাৰণে আৰু ফাইনেলি আমি মুম্বাই আহি পাই গ'লোঁ আৰু মুম্বাই এয়াৰপৰ্টতে আমি কিবা এটা খাই ল'লোঁ যিহেতু ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি ওলাই অহা বহুত বেছি ভোকো লাগিছিল আৰু বতৰৰ কাৰণে আমাৰ মুম্বাইৰ পৰা গুৱাহাটীলৈ থকা ফ্লাইটখনো 1 ঘণ্টা লেট হ'ল বতৰে আজি আমাৰ যাত্ৰাটোত বহুতখিনিয়ে বিধি পথালি দিলে বাৰু একো নাই অভিজ্ঞতাৰ পৰাই মানুহে কিছুমান কথা শিকিব পাৰে নহয় জানো আৰু ফাইনেলি গুৱাহাটী আহি পাই গ'লোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং